আজি 22 ডিচেম্বৰ। আজি মোৰ জন্মদিন। মোৰ জন্মদিনৰ কাৰণে কাকলি আৰু ৰিমু আহিলে। তেওঁলোকক নিবলৈ বুলিয়ে মই আহিলোঁ। আৰু আহিয়েই সিহঁতৰ বোলে কিবা এটা খাবলৈ মন গ'ল। সেইবাবে ম'ম' বনোৱাত তিনিওজনীয়ে যা যোগাৰ কৰাত লাগি গ'লোঁ। আৰু এইফালে আমাৰ ম'ম' বনোৱা আৰম্ভ হ'লেই। কিছু সময় পাছতে ম'ম' হৈ গ'ল। আৰু আমাৰ লগত মোৰ ভণ্টিও আছিলে। চাৰিজনী মিলি খাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছতে চাওকচোন কিমান ধুনীয়া যে গিফ্ট আনিছে মোলৈ। বহুত ধুনীয়া লাগিছে। আৰু বহুত বহুত ধন্যবাদ দুইজনীলৈ মোৰ এই বিশেষ দিনটো আৰু বিশেষ কৰি তোলাৰ বাবে। তাৰপিছতে আবেলি সময়ত আমাৰ ওচৰৰে নদীখনলৈ বুলি আহিলোঁ। আৰু আহি খুব ভাল লাগিছে। তাৰপিছতে ফটো চটো উঠিলোঁ আৰু অলপ টাইম থাকি ঘৰলৈ বুলিও আহিলোঁ। এফালে মণিও আহি পালেহিয়ে। এতিয়া কেকো কাটিলোঁ। আজি এই বিশেষ দিনটো ঘৰৰ মানুহবোৰৰ লগতে বিশেষ কৰি তুলিলোঁ। আজিলৈ ইমানেই, অন্য এটা